জানেনে মঙ্গলদৈ কমাৰ্চ কলেজৰ ষ্টুডেণ্টৰ মাজত যে টেলেণ্টৰ অভাৱ নাই। নমস্কাৰ, মোৰ নাম পাৰ্থ। সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে মঙ্গলদৈ কমাৰ্চ কলেজৰ 2025 বৰ্ষৰ নৱাগত আদৰণি সভা। ৰাতিপুৱা কলেজ গৈ অকণমান সময় ষ্টাফ ৰুমতে ৰেষ্ট লওঁ আৰু পিছত এটা বৰগীতেৰে আজিৰ সভা আৰম্ভ হয়। তাৰ পিছতে আমাৰ ষ্টুডেণ্টছবোৰে গান আৰু ডান্স পাৰফৰ্ম কৰিলে। লগতে আমাৰ ছাৰহঁতো পিছ পৰি নাথাকিল। বিকম থাৰ্ড ছেমিষ্টাৰৰ চিন্তুমণিয়ে লিখি আৰু পৰিচালনা কৰি উলিওৱা নাটকখনৰ কথা কেনেকৈ পাহৰোঁ। সকলোৱে ইমান যে সুন্দৰ অভিনয় কৰিছে, তোমালোক আৰু আগবাঢ়ি যোৱা। এয়া আমাৰ শ্ৰেষ্ঠা নৱাগতা। লাঞ্চ কৰি হোৱাৰ পিছত আজিৰ আমন্ত্ৰিত শিল্পী অলংকৃতা আৰু ৰূপাংকিতাৰ গীত উপভোগ কৰিলোঁ আৰু একেবাৰে শেষত এটা বিহুৰে দিনটো শেষ কৰিলোঁ।